নাই নাই তুমি এইবোৰ প্ৰশংসা কৰি মোক বেয়া কৰি নেপেলাবা বেয়া নাই প্ৰশংসা নকৰিবা সঁচা কথা কৈছো এনেই বুকুখন হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল আমি এতিয়া যাব ওলাইছোঁ শ্বুটিঙলৈ মানে শ্বুটিং এতিয়া আমাৰ ডিৰেক্টৰ ছাৰে ফোন কৰিলে মানে শ্বুটিং এটা আছে আৰু শ্বুটিঙত যাওঁ এতিয়া ওলাই আহিলোঁ পূৰা লৰালৈকে এইফালে চাওক গৌৰৱ ভাই আহি গৈছে আৰু এতিয়া শ্বুটিঙত যাওঁ ৰেডি হৈ গ'ল পূৰা তো যাওঁ আৰু দুয়োটাই আমি এতিয়া ওলাই আহিছোঁ ৱাও পূৰা ৰ'দ পূৰা টিকা ফটা ৰ'দ মানে ফাটিব হৈছে তেলটো ক'ত পাম লেঙেৰে পাম না ডিবুত গৈ আছোঁ এতিয়া শ্বুটিঙত আৰু পূৰা ৰ'দ চাওক পূৰা হালধীয়া হৈ গৈছে ইমান ৰ'দ পূৰা তেল দিয়ক অঁ 70 মান দি দিয়ক আৰু 40-50 পূৰা ফুল স্পীডত 70 সোমাই গ'ল এতিয়া যাব লাগে আৰু দেই পইচাটো উলিয়াই পাই গ'লোঁ এতিয়া লেঙেৰি আৰু লেঙেৰি তেল ভৰাই মেলি ডিপুত এতিয়া গৈ আছোঁ শ্বুটিঙত আৰু দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো লোকেশ্যনে ক'ত মানে বিচাৰিয়ে পোৱা নাই আহিলোঁ হয় ইয়াত ক'ত শ্বুটিং হৈ আছে ক'ত মানে এইফালে পথাৰে পথাৰে আমি জানো এইফালে গৈ চাওঁ জংঘল ৰ'দটো চাওঁ যিটো ডাঙৰ ৰ'দ দি আছে মানে একদম ফাটি গৈছে মানে দেই পথাৰৰ মাজে মাজে গৈ আছোঁ মানুহকেইটাকে বিচাৰি পোৱা নাই আৰু জলদি আকৌ ক'ত বোকা বোকা নহয় এই বনহে আছে ইয়াত বিচাৰি বিচাৰি পাইছোঁহি দেই ৰ'দত মানে গোটেই এয়া আমাৰ ভিডিঅ'গ্ৰাফাৰ ঘামি জামি খতম আৰু দেই গোল নেমু কেইটামান আছে খাই দিওঁ নেকি বাৰু মজাকৈ লাগি আছে মানে নেমুখিনি চৰ্বত বনাই খাব ভাল হৈছে কাহিনীটো অলপ মোকো বুজাই দিয়া আকৌ কি হয় খুৰা ড্ৰেছটো খুৰা এই শ্বৰ্ট ফিল্মখন কি হ'ব আপুনি প্ৰেমৰ ঈশ্বৰ নেকি বঢ়িয়া এতিয়া এই আমাক কি ভিডিঅ' বনালো এই ডেজি বাইদেউ পূৰা সাজি কাচি আহিছে আৰু শ্বুটিঙত বাজাজ স্কুটাৰ চলাই যাম নেকি অঁ মইনা হয় তোমালোকৰ ঘৰলৈ অঁ ডেজিহঁতৰ ঘৰলৈ অঁ খুৰা গাব দেই অঁ এই বঢ়িয়া মজা এই আমাৰ ডিৰেক্টৰ ছাৰ এখন নতুনকৈ ল'লে বেগত লগাই দিয়া বেকগ্ৰাউণ্ডত চাই দিয়াচোন বেকগ্ৰাউণ্ডত চাই দিয়া ফটো কপি লোৱা ফটো নহয় নহয় তুমি ভিডিঅ' কৰিছা ভালে কৰিছা ভিডিঅ' কৰিছোঁ ভাল কৰিছা চাওক আমাক খুৰাক চাওক ধুনীয়া লাগিছে নে ধুনীয়া লাগিছে ধুনীয়া লাগিছে আমি এফালে যাম আমি এতিয়া গৈ আছোঁ বেলেগ এটা লোকেশ্যনত আৰু ক'ত যাম আমি কোনটো লোকেশ্যনত যাম এই গাঁৱৰ তিনিআলি গাঁও তিনিআলি আলিকেকুৰি তো চাই থাকক ভিডিঅ'টো আগলৈকে দেখুৱাই আছোঁ এইবাৰ প্ৰেম ভাই আহি গ'ল দেই ইমান ওচৰতে কি ষ্টাইল কৰি আহিবলৈ আকৌ সেইটো কওক এই চলেগা এইফালে চাওক আমাৰ ফটোশ্বুট চলি আছে এতিয়া আমি এতিয়া খুৰাৰ আগত গৈছোঁ চাহ খাবলৈ অঁ তো চাহ আমি এতিয়া খাম বৰ্তমান অঁ খাম আৰু
চাহ খাই আৰু গৈ আছোঁ। নেক্সট লোকেশ্যন যাম। তাৰপিছত শ্বুটিং ষ্টাৰ্ট হ'ব। এই ৰাহুল ভাই লিংকটো দিবা দেই। ইমান মন মাৰি কেলে বহি আছে বা এনাৰ্জি খতম। চাহ খাবলৈ আহি গ'ল গোটেইখিনি। এতিয়া এই সকলো চাহ খোৱাত ব্যস্ত। দেখা মোক অঁ দেখুৱাইছোঁ ব্যস্ত। অঁ ব্যস্ত। তই ভালকৈ খা। অঁ আমি এতিয়া নেক্সট শ্বুটিঙৰ কাৰণে বেলেগ লোকেশ্যন এটাত আমি গৈ আছোঁ। লোকেশ্যনটো এইফালে আগত ক'ৰবাত হ'ব আৰু গৈ আছোঁ আৰু ঐ আকৌ আমি খুৰা আমাক খোজাই গৈ থাকোঁ। খুৰা কওক শ্বুটিং কৰি কেনেকুৱা লাগিছে ৰ'দত? পাই গৈছোঁ মজা বুইছা। অঁ এই ৰূপালী পৰ্দাত ওলাবলৈ যাওঁতে মানুহ যে কোলামোলা হৈ যায় ৰূপালী নহয় ভালকৈ বুজা গৈছে আৰু। অঁ সেইটো এটা হয় খালি ৰূপালী কয় কিন্তু মানুহবোৰ কোলামোলা হৈ যায়। অঁ উপায় নাই ন। এতিয়া লাবণ্য সিমানি কিনিবলৈও পইচা নাই। আমাৰ চেনেলৰ মালিকে পিছত কি বিউটি পাৰ্লাৰলৈ নিয়ে অঁ তেওঁহে জানিব আৰু। আমাৰ বিউটি পাৰ্লাৰ বুলি নাই নহয়, ঢেলা চাবোন ঘঁহা দেখাই কৰিছোঁ আৰু। সংস্কৃতিটো জীয়াই ৰাখিবই লাগিব হয় হয় বুজিছে নাই। আগতে কত ভাও কৰিলোঁ, এতিয়া অকণমান স্ক্ৰীণত ওলাবলৈ বিচাৰিলোঁ। পুৰা এক্টিং ধুনীয়া কৰে আকৌ দেই। নাই নাই তুমি এইবোৰ প্ৰশংসা কৰি মোক বেয়া কৰি নেপেলাবা। বেয়া নাই প্ৰশংসা নকৰিবা। সঁচা কথা কৈছোঁ। এনেই বুকুখন বিষাই আছে, ফুলি গ'লে খালীয়ে হৈ থাকিব। অঁ কলিজা খালীয়ে হৈ যায় নহয় মোৰ। আপোনাৰ কৈ যাওক ভালকৈ। বহুত ধুনীয়া এক্টিং কৰে আপুনি। ধন্যবাদ দিছোঁ কোৱাৰ কাৰণে, কিন্তু কথাটো হ'ল কি সেই নিজৰ প্ৰশংসাখিনি মুখৰ আগত শুনিলে বৰ কিবাখন লাগে বুজিছা। এই আমি আকৌ সেই একেবাৰে সেই প্ৰশংসা উৎসাহ উদ্দীপনা একো নোপোৱা সময়তে থকা যে চলাই আছোঁ আৰু। সঁচা কথাটো কৈছোঁ আৰু। অঁ নাই উদীয়মানখিনি মানে যিটো এনাৰ্জি দেখিছোঁ সেইটো ভাল পাইছোঁ বুজিছা নাই। উদীয়মানখিনি এনাৰ্জি আছে। আৰু আমাৰ দিনত সেইবিলাক আচলতে কেমেৰা বা এনেকুৱা কিছুমান কথা এনেকুৱা ব্যৱস্থা নাছিলে নহয় আগতে। এতিয়া হৈছে, যথেষ্ট হৈছে। আগতে এখন চিনেমা কৰিবলৈ যোৱা মানে ডাঙৰ বিষয়। আমাৰ বোলে চিনেমা ওলালে নহয় আমুক বৰ ডাঙৰ বিষয় আৰু গোটেই গাঁৱৰ ৰাইজে আৰু টিভি লগাইহে চাব আৰু। অঁ এতিয়া সেইখিনি নাই বাৰু। এতিয়া সেইখিনি নাই। এতিয়া মোবাইলে চাব পাৰে। কোনো এটা কথা বেয়া হৈছে দেই, নিজে ঘৰত গৈ চালে অকলে চালে আমেজটো নাপায়। লগত বহি চিনেমাখন চোৱা যিটো আমেজ আছে নহয় সেইটো এই মোবাইলটোত অকলে চাই নাপায়। কিন্তু আৰু অনুভৱটো মেইন কথা। আজি এটা দৃশ্য এজন মানুহৰ কাৰণে বোধগম্য নহ'ব পাৰে, কিন্তু যেতিয়া কেইবাজনো বহি থাকে বস্তুটো হাঁহি খুৰাক বা দুখ লগা ব্যৱস্থাটো আহে। আগতে আমি চিনেমা হলত চিনেমা চাই পিনি কান্দি অহা মনত পৰে বুজিছানে। সেইবোৰ এদিন নাই বাৰু। তথাপিও আমি কান্দিব পৰাকৈ যদি কিবা এটা বনাব পাৰোঁ ভাল কথা হ'ব ন। যদি কোনোবা পাৰোঁ। ঠিকে কৈছে খুৰা কথাখিনি ভাল লাগিলে শুনি। ধন্যবাদ। তোমালোকে কৰি যোৱা আমি সদায় আছোঁ। কয় নহয় বোলে এই পাছৰ আঙুলিয়ে খাই বুঢ়াই হেঁচুকিলেহে যায়। হয় হয় এই বুঢ়া জীয়াই থাকিব লাগিব নহয় জানো। হয় হয় বঢ়িয়া বঢ়িয়া। ফাৰ্চিনটো আৰম্ভ কৰিব দিছে ব্লগাৰ। কৰক আৰম্ভ কৰক। অঁ চুলিটো ভালকৈ ফনাই লোৱা দেই। অঁ এইফালে বেকা হৈছে। ভগৱান। আৰু আমাৰ এতিয়া শ্বুটিং কৰি মেলি পূৰা আধা আধি হৈ গৈছে আৰু। এতিয়া গৰমৰ দিনত চোলালে আমাৰ খুলিলোঁ আৰু হিৰোইন এতিয়া ড্ৰেছ চেঞ্জ কৰিব গৈছে। আৰু এইফালে আমি ইয়াতে ৰৈ আছোঁ গোটেইবিলাক। গৰম পূৰা গৰম মানে পূৰা টিকা ফটা ৰ'দ। হিৰো এণ্ট্ৰি হৈ গৈছে আমাৰ এতিয়া। আৰু এতিয়া আকৌ শ্বুটবিলাক লোৱা হ'ব আৰু হিৰোইনবিলাক আহিবলৈ আছেগৈ আৰু হিৰোইন আহিব। চাই থাকক ভিডিঅ'টো, দেখুৱাই আছোঁ আপোনালোকক নেক্সট শ্বটবিলাক। বোলে আমাৰ হিৰোইন পাই গ'লি। হিৰোইনজনী ক'ত আছে? হিৰোইনজনী পিছফালে আছে, বহি আছে। আৰু এতিয়া নেক্সট শ্বট লোৱা হ'ব আৰু ব'লক চাই থাকক, দেখুৱাই আছোঁ। এই ৰাহুল ভাই আহিছ। এতিয়া আমাৰ একেবাৰে শেষৰ শ্বুটিং চলি আছে, তাৰপিছত শেষ হ'ব আৰু চাই থাকক আপোনালোকে। আৰু এতিয়া শ্বুটিং খতম হৈ গ'ল আমাৰ। সকলো আহি আছে এইফালে। শ্বুটিং কৰি আন্ধাৰ হৈ গ'ল যিহেতু। এতিয়া তাৰ ভিডিঅ'টো দীঘলীয়া নকৰোঁ। নেক্সট ভিডিঅ'ত লগ পাম আকৌ। বাই বাই কৈ দিয়ক। বাই বাই।
এ ভাই বাই 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 হে ডিৰেক্টৰ ছাৰ বাই 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 ঠিক আছে আজিলৈ ইমানতে সমাপ্ত